এতিয়া মই দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী বিষয়ৰ ৰাইজৰ মেল সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক কিছু আভাস দিবলৈ লৈছোঁ। 1858 চনত যেতিয়া ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা পোনপটীয়াভাৱে ব্ৰিটিছ সম্ৰাজ্ঞীৰ হাতলৈকে গৈছিলে, তেতিয়া ভাৰতৰ কৃষক সমাজে আশা কৰিছিলে যে কিছু পৰিমাণে হ'লেও তেওঁলোক কৰকাতলৰ বোজাৰ পৰা মুক্ত হ'ব। কিন্তু তেনেকুৱা ধৰণৰ একো ঘটনা নঘটিল। বৰঞ্চ 1870 চনলৈকে কৰকাতলৰ বোজা 100% বৃদ্ধি হ'ল। তেনেস্থলত কৃষকসকলে বিদ্ৰোহ কৰিবলৈ বাধ্য হ'ল আৰু এই কৃষক বিদ্ৰোহত অসমত ৰাইজৰ মেলে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। এতিয়া এই ৰাইজৰ মেল কি? ৰাইজৰ মেল হৈছে পিপুলছ এছেম্বলি। গাঁৱৰ কিছুমান মুখিয়াল ব্যক্তি, গাঁওবুঢ়া, দলৈ, গোসাঁই আদি মুখিয়াল ব্যক্তিসকলৰ তত্ত্বাৱধানত একত্ৰিত ৰাইজে জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে সমবেত হৈছিলে আৰু তেওঁলোকে সিদ্ধান্ত লৈছিলে ব্ৰিটিছৰ যি কৰকাতল কৃষকৰ ওপৰত জাপি দিছিলে, তেওঁলোকে গণতান্ত্ৰিকভাৱে তাৰ বিৰোধিতা কৰিব। আৰু এই কৃষক বিদ্ৰোহত ৰাইজৰ মেলে অকল এখন বা দুখন গাঁৱক সামৰি লোৱা নাছিলে, এক বৃহত্তৰ অঞ্চল সামৰি লৈছিলে। তাত কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈছিলে আৰু এটা বিশেষ বৈশিষ্ট্য হৈছিলে ৰাইজৰ মেলত সকলো মানুহ ধৰ্ম নিৰ্বিশেষে, ভাষা নিৰ্বিশেষে একত্ৰিত হৈছিল। কিয়নো যে কৃষকসকলৰ সমাজত ঔপনিৱেশিক চৰকাৰে যি কৰকাতল জাপি দিছিলে তাৰ প্ৰভাৱ অকল এক শ্ৰেণীৰ মানুহৰ ওপৰত পৰা নাছিলে, সকলো কৃষকৰ ওপৰত পৰিছিলে। সেইকাৰণে কৃষক বিদ্ৰোহত যেতিয়া ৰাইজৰ মেলৰ আহ্বান কৰা হৈছিলে, সেই ৰাইজৰ মেলত সকলো ধৰ্মৰ, সকলো ভাষাৰ মানুহে অংশগ্ৰহণ কৰিছিলে। আৰু ব্ৰিটিছ চৰকাৰে অকল যে টেক্স কৃষকসকলৰ ওপৰত জাপি দিছিলে তেনেকুৱা নহয়, আনকি গ্ৰেজিং টেক্সটো দিবলগীয়া হৈছিলে। চৰণীয়া পথাৰত যদি কোনোবাই গৰু চৰাব গৈছিলে তাৰ ওপৰতো তেওঁলোকে টেক্স দিবলগীয়া হৈছিলে। কোনোবাই যদি খেৰ কাটিবলৈ গৈছিলে খেৰৰ ওপৰত টেক্স দিবলগীয়া হৈছিলে। কোনোবাই এটা অঞ্চলৰ পৰা যদি অন্য এটা অঞ্চললৈকে কিবা বস্তুৰ ৰপ্তানি কৰে বা আমদানি কৰে তাৰ ওপৰতো তেওঁলোকে টেক্স দিবলগীয়া হৈছিলে। গতিকে চৰ চাপৰি বা চৰণীয়া পথাৰত টেক্স দিয়াই নহয়, আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ গোটাবলৈ যদি যোৱা হৈছিলে তাতো টেক্স তেওঁলোকে দিছিলে। গতিকে যি বৃহৎ কৃষক সমাজ, তেওঁলোকৰ ওপৰত জাপি দিয়া কৰসমূহৰ পৰা পৰিত্ৰাণ কৰিবলৈ ৰাইজৰ মেলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে এই পিপুলছ এছেম্বলি বা একত্ৰিত ৰাইজ, যি মুখিয়াল ব্যক্তিসকলৰ তত্ত্বাৱধানত, যেনে গাঁওবুঢ়া, দলৈ, গোসাঁই আদিৰ তত্ত্বাৱধানত গঠিত হৈছিল, তেওঁলোকে এক বৃহৎ অঞ্চলক ৰিপ্ৰেজেণ্ট কৰিছিলে। ধন্যবাদ।